নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ। আপোনালোকক এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। এই ভিডিঅ'টোত মই আপোনালোকক ক'ম আপুনি আপোনাৰ মোবাইল নম্বৰ ভেৰিফাই নকৰাকৈ কেনেকৈ এটা জিমেইল একাউণ্ট খুলিব পাৰিব আপোনাৰ মোবাইলত। যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত ছেটিংছলৈ যাব। তাৰপিছত আপুনি একাউণ্টছ অপশ্যনটোত ক্লিক কৰিব। ইয়াত একাউণ্টছ এণ্ড ছেটিংছ বুলি আছে, কিন্তু আপোনাৰ মোবাইলত একাউণ্টছ বুলি থাকিব পাৰে। আপুনি চাই ল'ব। তাৰপাছত আপুনি এড একাউণ্ট বুলি অপশ্যনটোত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি গুগল অপশ্যনটোত ক্লিক কৰিব। বাকীকেইটাত ক্লিক নকৰিব। গুগলত ক্লিক কৰাৰ পাছত আপুনি আপোনাৰ মোবাইলত যদি স্ক্ৰীন লক অথবা ফিংগাৰপ্ৰিণ্ট লক লগাই দিছে তেনেহ'লে ভেৰিফাই কৰি আপুনি আনলক কৰি ল'ব লাগিব। তাৰপাছত আপুনি ক্ৰিয়েট একাউণ্ট অপশ্যনটোত ক্লিক কৰিব আৰু ফৰ মাইছেল্ফ অপশ্যনটোত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম দিব লাগিব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ বাৰ্থ ডেট দিব লাগিব আৰু জেণ্ডাৰ ছিলেক্ট কৰিব লাগিব। জেণ্ডাৰ ছিলেক্ট কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ জিমেইলৰ এড্ৰেছটো লিখিব লাগিব। বা মোৰ জিমেইল এড্ৰেছটো মই যিভাৱে বিচাৰোঁ মই লিখি লৈছোঁ। আপুনি এটা বনাই ল'ব। তাৰপাছত আপুনি নেক্সটত ক্লিক কৰিব লাগিব। ইউজাৰ নেমটো অলৰেডি লোৱা আছে, ত' ইয়াত কেইটামান এভেইলেবল দেখাই দিছে, তাৰে এটা ক্লিক কৰি ল'ব। মই এটা ছিলেক্ট কৰি লৈছোঁ। মই ইয়াৰে এটা ছিলেক্ট কৰি লৈছোঁ। ছিলেক্ট কৰাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ পাছৱৰ্ড দিব লাগিব। তাৰপিছত আপুনি কনফাৰ্ম কৰিব লাগিব। চেম পাছৱৰ্ড ৰিটাইপ কৰিব লাগিব। তাৰপাছত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পাছত আপুনি য়েছ আই মিনত নকৰিব, স্কিপ কৰি দিব। স্কিপ কৰাৰ পাছত আপুনি নেক্সটত ক্লিক কৰিব। তাৰপিছত আপুনি টাৰ্মছ এণ্ড চাৰ্ভিছত এগ্ৰী কৰি দিব। আপোনাৰ একাউণ্ট ক্ৰিয়েট হৈ গৈছে। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।